2018 চনত তেখেতৰ এটা গীতে তোলাপাৰ লগাইছিল সমগ্ৰ অসমত। অতি কম সময়ৰ ভিতৰত জনপ্ৰিয় হৈ উঠা চুই দিয়া নামক আহি এবাৰ গীতটিৰ গায়িকা দীপলিনা ডেকাৰ বিষয়ে কিছু নজনা কথা জানো আহক। 1992 চনৰ 7 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ বামুণী মৈদামত তেখেতৰ জন্ম হৈছিল। তেখেতৰ দেউতাকৰ নাম হ'ল বাবুল কুমাৰ ডেকা আৰু মাকৰ নাম পদুমী ডেকা। তেখেতৰ এগৰাকী ডাঙৰ বাইদেউ আছে যাৰ নাম নম্ৰতা ডেকা। তেখেতৰ দেউতাক মৰিগাঁও জিলাৰ জাগিৰোডত অৱস্থিত নগাঁও বেপাৰ মিলত কাম কৰিছিল আৰু সেইবাবে দেউতাকৰ কৰ্মসূত্ৰে দীপলিনা ডেকা সৰুৰে পৰাই নগাঁও বেপাৰ মিল কলনীতেই থাকিছিল আৰু তাতেই জাগিৰোড কেন্দ্ৰীয় বিদ্যালয়ত 10ম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰিছিল। পিছত তেওঁলোক পুনৰ গুৱাহাটীৰ বাসগৃহলৈ উভতি আহে আৰু গুৱাহাটীৰ শিলপুখুৰীত অৱস্থিত মহৰ্ষি বিদ্যা মন্দিৰত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। তাৰ পাছতে গুৱাহাটীৰ আজাৰত অৱস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজিৰ পৰা ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰি তেখেতে 2015 চনত এটা টেলিকম কোম্পানীত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। দীপলিনা ডেকা সৰুৰে পৰাই অভিনয়, নৃত্য আৰু মাজে মাজে গীতৰ সৈতে জড়িত আছিল। তেখেতে প্ৰায় 9-10 বছৰ বয়সৰ পৰাই নিজ অঞ্চলত অভিনয় কৰিছিল। তাৰোপৰি সৰুৰে পৰাই তেখেতে কথক নৃত্য, শাস্ত্ৰীয় সংগীত ইত্যাদিৰো প্ৰশিক্ষণ লৈছিল আৰু বহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিছিল। দীপলিনা ডেকাই পোনপ্ৰথমে 2011 চনত দি গলা লাহেকৈ নামৰ এটা গীত গাইছিল। তাৰ পাছত 2015 চনত তৰুণ তন্ময়ৰ সৈতে যুটীয়াকৈ নোৱাৰি নোৱাৰি গীতটি গাইছিল। তেখেতৰ নোৱাৰি নোৱাৰি গীতটিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল যদিও তেখেতৰ সম্পূৰ্ণ সমাদৰ লাভ কৰা নাছিল। পাছত জুবিন গাৰ্গৰ মিছন চাইনা বোলছবিখনত দীপলিনা ডেকাই মুখ্য অভিনেত্ৰী হিচাপে কাম কৰে আৰু এইখন চিনেমাৰ পৰাই দীপলিনা ডেকাই ৰাইজৰ সমাদৰ লাভ কৰিবলৈ আৰম্ভ কৰে। 2017 চনত উৰি উৰি যায় গীতটিত তেখেতে কণ্ঠদান কৰে। এই গীতটি যথেষ্ট জনপ্ৰিয় হৈ উঠিল। এই গীতটিৰ পিছতে তেখেতৰ জনপ্ৰিয়তা অধিক বৃদ্ধি পাবলৈ ধৰে আৰু তেখেত অসমৰ নৱপ্ৰজন্মৰ অন্যতম জনপ্ৰিয় সংগীত শিল্পী হৈ পৰে। ইয়াৰ পিছতো তেখেতে অসমবাসীক বহুকেইটা জনপ্ৰিয় গীত উপহাৰ দিছে। তাৰ মাজতে ৰাতি বিহু, গাভৰু বিহু, চুই দিয়ানা, ৰং বিৰং, কণমানি সপোন, ধীৰে ধীৰে, তুমি আহিলে, দলিচা, মধুলগন আদি অন্যতম। কিছুদিন পূৰ্বে জুবিন গাৰ্গৰ সৈতে যুটীয়াকৈ গোৱা ভবাই নাছিলো গীতটিও অসমৰ ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে। উল্লেখযোগ্য যে তেখেতে কণ্ঠদান কৰা প্ৰায়কেইটা গীতৰ ভিডিঅ'ত তেখেতেই অভিনয় কৰিছে। ৰং টিভিত সম্প্ৰচাৰিত হোৱা বকুল তলৰ আদালত নামৰ ধাৰাবাহিকখনতো তেখেতে অভিনয় কৰিছিল। এগৰাকী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ পৰা জনপ্ৰিয় সংগীত শিল্পী, জনপ্ৰিয় অভিনেত্ৰী তথা নৃত্যশিল্পী হোৱা দীপলিনা ডেকাক আজি বহুতে অসমৰ জাতীয় ক্ৰছ বুলিও কয়। এয়াই আছিল দীপলিনা ডেকাৰ জীৱনৰ কিছু কথা। আপোনালোকৰ মাজত পুনৰ আহিম জনপ্ৰিয় লোকৰ জীৱনৰ কিছু নজনা কথালৈ। ধন্যবাদ।